আপোনালোকে সকলোৱে হয়তো কেঁচা আম খাইছে কিন্তু কেঁচা আমৰ পৰা এনেকুৱা ধৰণৰ এটা ডিছ বনাই যে খাব পাৰি আপোনালোকে জানেনে বলক তেতিয়াহ'লে মই কোনটো ডিছৰ কথা কৈছোঁ আপোনালোকক দেখাম কেঁচা আমৰ পৰা ডিছ বনাবলৈ কেঁচা আম আছে বৰ্তমান গছৰ পৰা কেঁচা আম পাৰিবলৈ ফৰ্মুলা দলিয়াই দিলোঁ আৰু প্ৰতিবাৰ নিচিনা এবাৰো পৰিলে মাত্ৰ গছৰ পাত Oh shit. Here we go again. প্ৰথমবাৰ নোপোৱাৰ বাবে দ্বিতীয়বাৰ ট্ৰাই কৰিলোঁ আৰু দ্বিতীয়বাৰত পাই গ'লোঁ দুটা ধুনীয়া কেঁচা আম বলক তেতিয়াহ'লে আমৰ ৰেচিপিটো বনাওঁ এই ৰেচিপিটো বনাবৰ কাৰণে ল'লোঁ দুটা আম দুটা পিঁয়াজ এটা নহৰু কেইটামান জলকীয়া আৰু কেইটামান গুটি বিলাহী মানে গুটি বিলাহী তাৰপিছত ধুনীয়াকৈ আমকেইটা টুকুৰা কৰিলোঁ গুটি বিলাহীকেইটাও অকণ কাটি দিছোঁ তাৰপিছত নহৰু এটা গুচাই লৈ এতিয়া বনাবলৈ প্ৰায় ৰেডি ঘৰে কলা কেৰাহীটো গৰম কৰিলোঁ তাৰপিছত তাত অকণমান তেল দিলোঁ তাৰপিছত আমকেইটুকুৰা দিয়াৰ পাছত নহৰু বিলাহী সকলোবোৰ দি লৈ অকণমান ঢাকনি মাৰি লৈ তাক সিজিবলৈ দিলোঁ এইফালে সিজে মানে মই পিঁয়াজ জলকীয়া কাটি দিলোঁ তাৰপিছত যিহেতু সিজি গ'ল সেইকাৰণে মই গোটেইখিনি আনিলোঁ প্ৰথমতে বিলাহীকেইটা তাত দি দিলোঁ তাৰপিছত নহৰুকেইটা ফুটাকেইটাও তাত দি দিছোঁ লগতে আমৰ পৰা ভিতৰৰ পৰা চামুচ এখনৰ সহায়ত যিখিনি কেঁচা আমখিনি উলিয়াই দিলোঁ পিছে আমখিনি কেতিয়া মই কেঁচা আম বুলি ক'ম নে তেলত ফ্ৰাই কৰা আম বুলি ক'ম লগতে মান ধনিয়া পাত দুটা কাটি দিছোঁ তাৰপিছত ধুনীয়াকৈ মিক্সাৰত মাৰি দিছোঁ মাৰি দিয়াৰ পাছত ইমান ধুনীয়া টেষ্টি একদম জেলি টাইপ চাটনি পাব এতিয়া আপুনি এই জেলি টাইপ চাটনিটো সকলোতে খাব পাৰে পকৰি ৰুটি ভাত সকলোতে খাব পাৰে মই পিছে ভাতৰ লগতে খাইছোঁ সঁচা কথা কৈছোঁ মই লাইফত বনোৱা যত যি চাটনিৰ ভিতৰত এই চাটনিটো চবতকৈ টেষ্টি আছিলে পিছে আপোনালোকে বনাই খাবলৈ নাপাহৰিব আৰু ফ'ল' ফৰ মোৰ